পানী হ'ব ঘৰৰ পাইখানা চব ডুব গৈছে ইফালৰ দেখোন পানীয়ে কিনকে যাওঁগে পানীখিনি পাৰ হৈ যাওঁ ৰ কিবাকে এই কুলি আছে না নাই চাম ৰ এই কুলি নহত কালত তাইৰ ছাগাল দৰৱ দিয়া জাগা কুটাত মই হাগি থম বাপৰে কাই আৰু চাল চাবা নৰা কৰি থম তাতে তাই চাল চাবা নৰে বাপৰে বাপ তাই ঘৰা পাখেনে মোৰ জালৰ মাছ কটা লৈ গৈছে সেইকাৰণে মই আজি এতে হাগিম ছাগাল কটা দৰৱ দিবা নেদো তাইক মোৰো বাপে পাপে লাগক বা পুণ্যই লাগক আহক কুলি কিবাকে বহোঁ দে যুগ আৰু উপায় নাই কিবাকে বহোঁ পানী ঘাহি যাব দে ডাঙৰ বৰষুণ না বাপৰে বা গন্ধ ওলছি বহুত দিন হাগা নাই যে আছো কুলি বা কি বাঘ হয় বললো মই খাতিৰ বাতিৰ নকৰোঁ কাইজা কৰিম লাগা হলি তাইক জাল চাবা নৰা কৰি খেলাম বাপাৰে লেংটি মাৰি জাল চাবা যায়ে তাই বা ছাগাল দৰৱ দিবা নৰা ওচৰ গন্ধ আই মানুহে যিন কয় সঁচা কথাই হাগাৰ মন সুখ নাই এই 5 দিন 6 দিন হাগবা পাৰা নাছিলো আজি কিবাকে হাগি সুখ পালো যাওঁ আৰু বাপাৰে কি আৰাম পালো হাগাৰ মন সুখে নাই মানুহে সঁচায়ে কয় এখাৰ নাখকে থাকাই ভাল তথাপিতো হাগবা লাগে উজাবা নেনগে মোৰ হাগা গেলানটো ভাহি গৈছিল আনবা গৈছিলো মই জাল চাইবা যাওঁ ৰ আমাৰ জালি নাচাবি কিন্তু নাচাম দে আমাৰ এখানহে জাল পাতছো মাছ চাছ নাই মই যাবাই পাৰা নাই চাপাৰ মানুহ না তই আৰু লৰাতকে যাই মতন আনা চাউৰা মানুহ নাই বনি পোৱা নাচাবি কিন্তু মই চাই থাকিম যা মৰা গৰু মাছো নাই জালো নকওঁ মই মিছা কথা আৰু মিছা কথাটোৱে দেখা পা মোৰ খালি বঢ়িয়াই ভাব তাইৰ মনটোত খালি তাইৰহে জাল ফেন চাই আনো মই আমাৰ নিজৰ জালে নাই আৰু কেনেহেন পাৰে কেতে কিবা ভাব মই তাই জাল কৈখান চাই আনি মই মাছ খাওঁ আজি বাপে নিকাই তাই চাওঁ বুলি কৈছে যেতিয়া মই আজি বাপে জাল চাই আনিমে আজি মই গোটেই কৈখান চাই আনিম ৰ আজি হাও কিবা হৰ গন্তং দুখোনে হাও কি ইটাহে মোৰ মাথাত খেলছি তাই যে গেলানটো আনা বুলি কৈছিল ভাহি আহা বুলি কৈছিল তাই বোধহয় হাগবা আহিছিল ৰ চাওঁ ৰ মই হয় মাখাটো তাই হাগি থৈ গৈছি ইয়াই মই ছাগাল দৰৱ দিয়া জাগাখিনি তাই কি তাই এনে পচা এনে হিংসা কৰে মোক ইমান লগ আমি দয়ে ভিডিঅ' কৰোঁ দয়ে লগ হৈ আৰু তাই এনে কুঠাচ কাম কৰি থৈ যাব লাগে না তাইক আজি ৰ মই আজি তাৰ হাগা কটিখান বাপে কাটি থৈ আহিম ৰ তাই কাটি তোৰ লগত সকাম আছে এটা মোৰ তোৰ কটি কাটবা আহিছো মই কি লৈ কটি কাটা তই মোৰ কি লৈ কটি কাটা তই মই ছাগাল দৰৱ দিয়া জাগাত হাগি অহা নাই তই দেখা পাইছা মোক দেখাত ধৰিতো কৈছো তই গেলানটো তই ভাঙি আহা বুলি কৈছা তই তাতে হাগি কটি হুচিছা তোৰ দা ক'ত কটি জেগাত পাইছা আনিম মই দা মই কটি কাটিম তই বাহাদুৰি কথা 5 দিন ধৰি মই খাৱা নাই হাগাৰ ভয়তে হাগাও নাই খাৱাও নাই আৰু তই মোক হাগা বুলি তই বদনাম দিবা আহিছা দাইকে কাটবি তই মোক কেতেকি এটা কথা কি জানানা ইমান মানুহক হিংসা কৰবা ৰাংগে ইমান পচা তই ইমান পচা বুলি মই জানাই নাছিলো সঁচা কৰি কৈছো তই মোৰ লগত ইমান ভিডিঅ' কৰা ইমান তই মোক ভাল পা ময়ো তোক ভাল পাওঁ তই এনে হিংসা কৰা মোৰ হাগা জাগা নহল বুলি তই মোক ছাগাল দৰৱ দিয়া জাগাখিনি হাগা মই হিংসা নকৰোঁ তই হিংসা কৰা কালি মাছ মাখা তই চাই আনছা লেংটি মাছ আৰু চাই আনছা এটা মাছো খাবা নাপালো মিছা কথা নকবি কেতেকি তই মই তোৰ জাল চাইবা জানে এটা মৰা গৰু মাছো পানে মই এখন জাল পাতি থৈছো তই এটাও মাছ নাই কলি হ'ব তই ডাঙৰ বহুত পাইছো ময়ো যা কালি বাপুৰ হাতে চাই আনছিলো বহুত পাইছো আজি তই নহয় বুলি কলি হ'ব তই জাল নাচতে মোক চাওঁ বুলি কৈছা তেনেহলে মই চাইমে ডেইলি চাইম তোক এটা মাছো খাবা নেতো চাবিচোন তোক শিক্ষা দিম যা তোক তই আজি কৰিব নকবি মোক ছাগাল বাপাৰে বা ফুটানি মাৰা কথা তাই নাহাগতে হাগা বুলি কৈছে 5 দিন ধৰি মই হাগাই নাই তাই গেলাম তুই দেখা পাই মতন মই হাগা বুলি কৈছে ভাহি গৈছি চালি আচুন দ্বিতীয় দিন আহিলি তো বান্ধি তাই দিব বাপাৰে গেল ৰ নিউজ লাইফে বাপাৰে কি বুয়া বস্তুৱে দেখা পাই চিচি কেমেৰাত কৰোতে দেখোন ওপৰতে তই গাঁৱৰ আহে কৈ ফুৰিব ইমান বৈজাতিৰি বাপাৰে কি বুয়া বস্তুৱে এই ধৰি একোৱে কৰবা নৰা হৈছে
চব হে কৰি ফুৰিব মই ভাত চাত খাই একবাৰ চাবা যাম ৰ কৈছে না কোনাই বাপ্পাৰে বাপ তাই ইমান মিছা মাতবা পাৰে মানুহে যি কয় বোলে এৰা সেই টেপৰা মানুহৰ গাঁঠিক গাঁঠিক বুদ্ধি ৰ বাপেকে তাইৰ হাগা আজি মুখেদি ওলাম মই মিছাতে মোক জাল চ বুলিও কৈছি ফেঁচাৰ মাকো আৰু দনাৰ মাকো ক'বা যাম ৰ তাহোঁতো নিজে ফেনে গাঁওখনে জানে দিব ময়ো সেই হিচাপবিলাক শাক তুলি আনিছিলোঁ বাপ্পাৰে মোৰ এনেম ঘৃণা লাগছি মই আজি ভাত নাখাওঁ মোৰ আজি উক উঠি আছে মই নাখাওঁ শাকো নাখাওঁ মোৰ ইমান ঘৃণা লাগছি মই আজি গা ধুনো যাই মেহেন মই কি দেখা পাইছোঁ মই বাপ্পাৰে বাপ সন্মুখতে গুৱৰ থাপলাটো দেখা পাইছোঁ তাই আৰু কওঁতে পানীয়ে নহৰকে তাইৰ 5 দিন হাগাই নাই তাই খাৱাই নাই 5 দিন তাই বা তাইৰ ইমান কথা চুৰ গাৰাৰ মুখত ধৰলিও চুৰগিলাখনে মিছা মাতে কি কৰবি কথাতে আছে নহয় বোলে হিন্দীৰ মুখত চুৰ ধৰলিও ইমান মিছা মাতবা পাৰে বা তাই ইমান হাগছি হাগি আহি মিছা মাতছি মই আজি ভাত নাখাওঁ নমস্কাৰ আপোনালোকেতো জানেই অসমৰ পৰিস্থিতি কেনেহেন হৈছে ইমান ডাঙৰ বানপানী হৈছে তাৰে মাজতো আমি 2-এটা ভিডিঅ' বানি আছোঁ আপোনালোকে আমাক মৰম দিব চেনে দিব আৰু ছাবস্ক্ৰাইব কৰি দিব লাইক কৰি দিব কমেণ্ট কৰি দিব শ্বেয়াৰ কৰিব চাই থাকব আপোনালোকে আমাৰ ভিডিঅ'বিলাক আৰু তাৰে মাজত আমি কিহে বনাব পাৰিম নমস্কাৰ